নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক দি উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব দৰ্শকসকল জনাই আছো আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ বয়োজ্যেষ্ঠ ভোটাৰলৈ নিৰ্বাচন আয়োগৰ বিশেষ সুবিধা ঘৰতে থাকি কৰিব পাৰিব ভোটদান বয়োজ্যেষ্ঠ ভোটাৰলৈ নিৰ্বাচন আয়োগৰ ডাঙৰ উপহাৰ জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে সেই সকললৈ নিৰ্বাচন আয়োগৰ ডাঙৰ উপহাৰ ভোটদানৰ বাবে যাব নালাগে ভোট গ্ৰহণ কেন্দ্ৰলৈ আৰু এতিয়াৰে পৰা যিসকল বয়োজ্যেষ্ঠ লোক আছে সেই সকল ভোটদানৰ বাবে যাব নালাগে ভোট কেন্দ্ৰলৈ বিষয়ে ঘৰৰ পৰাই সংগ্ৰহ কৰিব ভোট আৰু বিষয়ে ঘৰৰ পৰাই সংগ্ৰহ কৰিব ভোট দেশত আছে মুঠ 97 কোটি ভোটাৰ আৰু দেশত আছে সৰ্বমুঠ 97 কোটি ভোটাৰ ইয়াৰে 82 লাখ ভোটাৰৰ বয়স 85 বছৰৰ অধিক এই সকল ভোটাৰলৈ নিৰ্বাচন আয়োগ আগবঢ়াইছে সুবিধা আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ বাবে কৰিব পাৰিব পোষ্টেল ভোটাৰ আবেদন আৰু আপোনাৰ পৰিয়ালত যদি কোনোবা জ্যেষ্ঠ আছে তেন্তে আপুনি কৰিব পাৰিব পোষ্টেল ভোটাৰ আবেদন 85 বছৰ ঊৰ্ধ্বৰ লোকে কৰিব পাৰিব পোষ্টেল ভোট নিৰ্বাচনী অধিসূচনা জাৰি হোৱা 5টা দিনৰ ভিতৰত উপলব্ধ হ'ব প্ৰপত্ৰ আৰু নিৰ্বাচনী অধিসূচনা জাৰি হোৱা 5টা দিনৰ ভিতৰত উপলব্ধ হ'ব প্ৰপত্ৰ www.eci.gov.in ত উপলব্ধ পোষ্টেল ভোটাৰ সবিশেষ ৱেবছাইটৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব প্ৰপত্ৰ আৰু ৱেবছাইটৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব প্ৰপত্ৰ পূৰণ কৰি জমা দিব লাগিব ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত আৰু প্ৰপত্ৰ পূৰণ কৰি জমা দিব লাগিব ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত নিৰ্বাচন আয়োগৰ হেল্পলাইন নং 1950 ল'ব পাৰিব সহায় আৰু আপুনি বয়োজ্যেষ্ঠ লোকৰ বাবে যিখিনি নিৰ্বাচন আয়োগৰ পৰা সহায় বিচাৰে তেনেহ'লে এই নম্বৰত আপোনালোকে সহায় ল'ব পাৰিব নম্বৰটো আকৌ এবাৰ জনাইছোঁ 1950 আপোনালোকে যোগাযোগ কৰিব পাৰিব বয়োজ্যেষ্ঠ ভোটাৰলৈ নিৰ্বাচন আয়োগৰ ডাঙৰ উপহাৰ আৰু দেশৰ লগতে ৰাজ্যৰ বয়োজ্যেষ্ঠ ভোটাৰলৈ নিৰ্বাচন আয়োগৰ এয়া এক ডাঙৰ উপহাৰ দৰ্শকসকল জনাই আছো দ্বিতীয় খবৰটো 19 এপ্ৰিলৰ পৰা 7টা পৰ্যায়ত দেশত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন জনাই আছো এটা বিগ পলিটিকেল আপডেট অহা 19 এপ্ৰিলৰ পৰা 7টা পৰ্যায়ত দেশত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে দেশত প্ৰযোজ্য হ'ল আচৰণ বিধি আৰু লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে দেশত প্ৰযোজ্য হ'ল আচৰণ বিধি মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্য নিৰ্বাচন আয়োগৰ আৰু মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্য নিৰ্বাচন আয়োগৰ এই বিধি অনুসৰি দেশত নিষিদ্ধ হ'ল কিছু নিয়ম আৰু এই বিধি অনুসৰি দেশত নিষিদ্ধ হ'ল কিছুমান নীতি নিয়ম আচৰণ বিধি কি ক্ষেত্ৰত প্ৰযোজ্য জনাই যাম সবিস্তাৰে আচৰণ বিধি কি ক্ষেত্ৰত প্ৰযোজ্য বিধি উলংঘা কৰিলে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিব ব্যৱস্থা আৰু বিধি উলংঘা কৰিলে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা সকলো ৰাজনৈতিক দল আৰু দলীয় প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম বিশেষকৈ ৰাজনৈতিক দল আৰু দলীয় প্ৰাৰ্থীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব এই নিয়ম বিত্তীয় সাহায্য প্ৰদান কৰা সংগঠন সমিতি নিগম আয়োগ আদিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব লগতে বিত্তীয় সাহায্য প্ৰদান কৰা সংগঠন সমিতি নিগম আয়োগ আদিৰ ক্ষেত্ৰতো এই আইন প্ৰযোজ্য হ'ব সংস্থাৰ বিজ্ঞাপন দিয়া বা নতুন ৰাজসাহায্য ঘোষণা কৰাটো বিধি উলংঘা কৰা আৰু সংস্থাৰ বিজ্ঞাপন দিয়া বা নতুন ৰাজসাহায্য ঘোষণা কৰাটো বিধি উলংঘন কৰা
এই নিয়ম অনুসৰি নিৰ্দিষ্ট দলৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজহুৱা ধন আৰু এই নিয়ম অনুসৰি নিৰ্দিষ্ট দলৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজহুৱা ধন চৰকাৰী বাহন বিমান আদি নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰু চৰকাৰী বাহন বিমান আদি লগতে নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচন পৰ্যন্ত বন্ধ থাকিব চৰকাৰী ঘোষণা উদ্যোগধনী আধাৰশিলা স্থাপন কাৰ্যসূচী চৰকাৰী বিষয়াক বদলীকৰণ বা প্ৰমোচনত নিষেধাজ্ঞা চৰকাৰী বিষয়া বদলীকৰণ বা প্ৰমোচনত নিষেধাজ্ঞা নেতাৰ কৃতিত্বৰ সন্দৰ্ভত ৰাজনৈতিক নেতাই প্ৰচাৰ কৰা বিজ্ঞাপনৰ বেনাৰ লগোৱাত নিষেধাজ্ঞা নিৰ্বাচনী ৰেলীৰ পূৰ্বে ল'ব লাগিব প্ৰশাসনৰ অনুমতি নিৰ্বাচন আয়োগে কি নতুন নিয়ম প্ৰযোজ্য কৰিছে জনাইছো নিৰ্বাচনী ৰেলীৰ পূৰ্বে ল'ব লাগিব প্ৰশাসনৰ অনুমতি এই নিয়ম উলংঘা কৰিলেই প্ৰাৰ্থী বা দলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা আৰু যিসকল লোকে এই নিয়ম উলংঘা কৰিব সেইসকল লোকৰ বিৰুদ্ধে লোৱা হ'ব বিশেষ ব্যৱস্থা